Welcome to Assamese Gyan YouTube channel. Azir video tit Gunotsav 2023 guidelines or বিষয়ে আলোচনা কৰিম। তো প্ৰতি বছৰৰ দৰে এইবাৰো গুণোৎসৱ তিনিটা ফেজতে হ'ব। প্ৰথমটো ফেজ 18 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 15 ফেব্ৰুৱাৰীলৈকে এটো চলি থাকিব। তো আমি গুণোৎসৱৰ যি গাইডলাইন দিয়া হৈছে নতুনকৈ পাব্লিছ হৈছে। তো এই বিষয়ে আলোচনা কৰিম। গাইডলাইনখিনি জানি ল'লে আপোনালোকৰ সুবিধা হ'ব, পিছত গোটেইখিনি কাম কৰা সহজ হৈ যাব। তো মই বৰপেটা জিলাত কৰ্মৰত এজন শিক্ষক। প্ৰথমটো ফেজতে মোৰ কৰিছে বৰপেটাকে আদি কৰি ধৰক মৰিগাঁও, মাজুলী, শিৱসাগৰ, কোকৰাঝাৰ বহুকেইখন জিলা প্ৰথমটো ফেজত পৰিছে। তো বলক আজি গাইডলাইনত কি দিয়া আছে সেইখিনি চাই লওঁ। তো ইয়াত চাওক, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA বৰপেটা, ডেট দিয়া আছে 6 তাৰিখ 1 মাহ 2023 আৰু ছাবজেক্টটো চাওক, প্ৰিপাৰেশ্যন অফ স্কুলছ ফৰ আপকামিং গুণোৎসৱ 2023। তো ভিডিঅ'টি পোষ্ট কৰি এইখিনি পঢ়ি ল'ব পাৰে। মই মেইনলি গাইডলাইনছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টি বনাইছোঁ, নহ'লে ভিডিঅ'টি এনেই দীঘল হৈ যাব। তো এইখিনি আপোনালোকে পঢ়ি ল'ব, মই গাইডলাইনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ইয়াতে চাওক, প্ৰথমটো পইণ্ট কি আছে, স্কলাষ্টিক both skill reading, writing and numeracy. Reading, writing and numeracy, basic mathematical operations and subjects. তো reading, writing and numeracy বা যিখিনি সাংখ্যিক জ্ঞান, পঢ়া লিখা আৰু সাংখ্যিক জ্ঞানৰ ওপৰত 100%ৰ ভিতৰত 90% এইখিনিৰ ওপৰত থাকিব। তো স্কলাষ্টিক এণ্ড আদাৰ এৰিয়াছৰ ভিতৰত থাকিব 5%। আৰু থাৰ্ড নাম্বাৰ হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যনছ। SMC গাৰ্জেনসকলৰ পাৰ্টিচিপেশ্যনৰ ওপৰত থাকিব 5%। তো ইয়াতে দিয়া আছে, দ্য এক্সটাৰ্নেল ইভালুৱেটৰ্ছ এজ মেনশ্যনড এভভ উইল স্পেয়াৰ হোল ডে ইন ইচ স্কুল। স্কলাষ্টিক এক্টিভিটিছ মত থাকিব মৰ্ণিং এছেম্বলি, ৰিচাইটেশ্যন অফ নেশ্যনেল এন্থেম এণ্ড জাতীয় সংগীত, celebration of national and international day, that is Republic Day, World Environment Day, etc. তো এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত availability and utilization of school infrastructure and other facilities, availability of toilet, boys and girls, and functionality, drinking water facility, classroom, provision and use of electricity, hand washing facility, availability and use of computers, digital connectivity, এইখিনি লাগিব। তো যিজন এক্সটাৰ্নেল ইভালুৱেটৰ আহিব এইখিনি বস্তু এইখিনি চাব। তো কমিউনিটি পাৰ্টিচিপেশ্যন ইয়াতে কি আছে চাওক, SMC পাৰ্টিচিপেশ্যন ইন স্কুল এক্টিভিটিজ, community contribution, monitoring of schools by SMC SMDC meeting, school development plan, identification and enrollment of out of the school children, তো এইখিনি লাগিব। তো ইয়াতে মেইনলি চাওক, ৰিডিং, ৰাইটিং এণ্ড নিউমেৰিচিত 90% দিয়া আছে, স্কলাষ্টিক এণ্ড আদাৰ এৰিয়াছত আছে 5% আৰু কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যনত আছে 5%, টোটাল 100% ইয়াতে থাকিব। আৰু ইয়াতে দিয়া আছে একেবাৰে তলফালে, প্লিজ ট্ৰিট দ্য মেটাৰ এজ টপ মোষ্ট আৰ্জেণ্ট। তো এইখিনি আপোনালোকৰলৈ লাগিব, বাকী ডিষ্ট্ৰিক্টবিলাকত যেতিয়া হ'ব এইখিনিয়ে লাগিব। গাইডলাইনত এইখিনি দিয়া আছে। তো আজিৰ ভিডিঅ'টিত এইখিনি আছিল। ভিডিঅ'টি ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।